শুনিছে তেওঁলোকে আজি আলোচনা কৰিব চাগে বা তেওঁলোকে চিন্তা কৰি ল'ব আৰু তাৰ উত্তৰটো মই 8 তাৰিখে পাম আৰু তাৰ পৰিণামটো কি কয় ক্লিয়াৰলি মই 12 তাৰিখ যেদিনাখন কাউণ্টিং হ'ব কাউণ্টিঙৰ পাছত মই গম পাম। কিন্তু মই আশা কৰিছোঁ যে মই যিসকলে কথাবিলাক মই ইয়াত বহলাই ক'লোঁ ৰাইজে বুজি পাইছে আৰু ৰাইজে পৰিৱৰ্তনটো বিচাৰিব আৰু ৰাইজে এইটো বিচাৰিব যে শান্তিৰে চবে একেলগে বসবাস কৰা আমৰি বাকী সকলোৱে শান্তিৰে বসবাস কৰিব, শান্তিৰে একেলগে কাম কৰিব, শান্তিৰে খাব, সেইটো আশা কৰিছোঁ। আজি উলুকুঞ্জিত আহি পেলাই গাঁৱৰ ৰাইজে কিবা আপোনাৰ পৰা কিবা অনুৰোধ কৰিছে নেকি? নাই, তেওঁলোকে অনুৰোধ কৰিছে এই চামাৰী হয় চামাৰীটো অনুৰোধ কৰিছে। মই কৈছোঁ চামাৰীটো কেৱল চামাৰী এটা বিল্ডিং হ'ব। মোৰ কথা হ'ল কি উলুকুঞ্জি বাহিৰে তেওঁলোকৰ প্ৰত্যেক ঘৰ সংসাৰটো যেনেকুৱা উন্নতি হ'ব লাগে তাৰ কথাখিনিহে আমি পাতিব লাগে। অহা 5 বছৰ ঘৰে ঘৰে যেতিয়া উন্নতি হয়, ঘৰ যেতিয়া উন্নতি হ'ব তেতিয়া সমাজখন উন্নতি হ'ব, গাঁওখন উন্নতি হ'ব। এতিয়া মোৰ দুখ লাগিছে যে উলুকুঞ্জি গাঁও এটা হেডকোৱাৰ্টাৰৰ অৰিজিনেল গাঁও হয় এইটো। গতিকে আমাৰ আমৰিৰ যিটো হেডকোৱাৰ্টাৰ আমাৰ উলুকুঞ্জি হয়। উলুকুঞ্জি গাঁওটো পানী এতিয়ালৈকে পাব লাগিছিল। 20 বছৰটো ইয়াতে চাউথটো চৰকাৰ চলাই আছিলে দেখোন, ইয়েমো হৈছে সদায় মানে ৰুলিং পাৰ্টিত আছিলে দেখোন। কিন্তু ৰুলিং পাৰ্টিত থাকিও উলুকুঞ্জি চামাজিটো কিয় হ'ল, উলুকুঞ্জিৰ পানী যোগানটো কিয় হ'ল, উলুকুঞ্জিৰ ৰাস্তা মাজৰ ৰাস্তাটো কিয় হোৱা নাই, আৰু এই উলুকুঞ্জিৰ যিসকলে অফিচ আছে এই অফিচবিলাক কিয় চলা নাই, এইবিলাক গোটেইটো প্ৰশ্নবিলাক আছে। মই ৰাইজৰ ওচৰত এইবিলাক প্ৰশ্নটো মই উঠালোঁ আৰু ৰাইজে নিশ্চয় চিন্তা কৰি ল'ব আৰু তেওঁলোকে পৰিৱৰ্তনটো বিচাৰিব, উন্নতিটো বিচাৰিব। আপোনাৰ ব্যক্তিগতভাৱে এইটো উলুকুঞ্জি গাঁৱৰ কাৰণে কিবা কৰিম বুলি আপুনি তেনেকৈ ভাবে নেকি? মই ঘৰে ঘৰে প্ৰত্যেক ঘৰটো তেওঁলোকৰ ঘৰ সংসাৰ উন্নতিটো মই বিচাৰিম আৰু মই তাৰ কাৰণে অহা 5 বছৰ কাম কৰিম।